আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে, যেটো উৰিষ্যাত দি দিয়ে, কিন্তু আজি যদি মই এই মডেলটো কওঁ, মানুহেতো ক'ব হিমন্ত বিশ্ব শৰ্মাই তাতে নিজৰ ঘৈণীয়েকক মাতি দিব খুজিছে, অমুক মাতি দিব খুজিছে, হুলস্থুল লগাই দিয়ে। চৰকাৰে যিকোনো এৰিয়াক লোকেল এৰিয়া প্লেনিং ডিক্লেয়াৰ কৰিব পাৰে, যে আজি আমি গোটেই চানমাৰীখন লোকেল এৰিয়া প্লেনিঙৰ বাবে ল'ম। আগত যদি 5 বিঘা মাটি আছিল 3 বিঘা মাটি পাব, বাট ইট উইল বি ডেভেলপ। লগত ক'ব যে আগত আপুনি 2 তলা বনাব পাৰিছিল, নাও ইউ কনষ্ট্ৰাক্ট 7 ষ্টৰী। আমি ৰাইজৰ লগত কেতিয়াও উই ডু নট ডিছক্ৰিমিনেট। আজি আপোনালোকে চাব, গুৱাহাটীত মানুহে কৈছে আমাৰ এৰিয়াত পানী হয়, পানী চবতে হৈছিল। গুজৰাটৰ মডেল কি, উৰিষ্যাৰ মডেল কি? পানী হোৱা অঞ্চলত তেওঁলোকে বা আৰবান য'ত প্লেনিং ভাল নাই, তেওঁলোকে LPA লৈ আহিব, লোকেল প্লেনিং এৰিয়া। ৰাইজক ক'ব গোটেই মাটি চৰকাৰক দি দিয়ক। চৰকাৰে সেই মাটিডোখৰ ড্ৰেইনেজ, ৰাস্তা, স্কুল, ষ্ট্ৰীট লাইট সব নিৰ্মাণ কৰি ডেভেলপ মাটি আকৌ পাব্লিকক উভতাই দিয়ে। আৰু ইয়াৰ আইন আছে, উৰিষ্যা, গুজৰাট সকলোতে লোকেল এৰিয়া প্লেনিং তেওঁলোকে নিউ চিটি ডিক্লেয়াৰ কৰে। আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে, যেটো উৰিষ্যাত দি দিয়ে, গুজৰাটক দি দিয়ে, আমি তাত প্লেনিং কৰিব পাৰিম, তাত ড্ৰেইনেজ কৰিব পাৰিম, তাত ৰাস্তা বনাব পাৰিম, আৰু ডেভেলপ মাটি ৰাইজক আমি উভতাই দিব পাৰিম। দিজ আৰ দ্য মডেল। কিন্তু আজি যদি মই এই মডেলটো কওঁ, মানুহেতো ক'ব হিমন্ত বিশ্ব শৰ্মাই তাতে নিজৰ ঘৈণীয়েকক মাতি দিব খুজিছে, অমুক মাতি দিব খুজিছে, হুলস্থুল লগাই দিব। কিন্তু আজি উৰিষ্যাত মই সেইকাৰণে এইবাৰ হাউচক কম, অধ্যক্ষ মহোদয়, গুজৰাট আৰু উৰিষ্যাত আপুনি আমাৰ টিম পঠিয়াব লাগে, লোকেল এৰিয়া প্লেনিং মেথড চাব লাগে। তাত এছেম্বলি আইন কৰিছে, চৰকাৰে যিকোনো এৰিয়াক লোকেল এৰিয়া প্লেনিং ডিক্লেয়াৰ কৰিব পাৰে, যে আজি আমি গোটেই চানমাৰীখন লোকেল এৰিয়া প্লেনিঙৰ বাবে ল'ম। চানমাৰীৰ গোটেই মাটি গভৰ্ণমেণ্টে পুল কৰিব, মানুহক ঘৰৰ ভাড়া দিব সেইকেইদিনৰ বাবে, ডিমলিজ হ'ব, নতুনকৈ ৰাস্তা বনাব, ড্ৰেইন বনাব, আৰু মানুহক আকৌ মাটি উভতাই দিব। আগত যদি 5 বিঘা মাটি আছিল 3 বিঘা মাটি পাব, বাট ইট উইল বি ডেভেলপ। লগত ক'ব যে আগত আপুনি 2 তলা বনাব পাৰিছিল, নাও ইউ কনষ্ট্ৰাক্ট 7 ষ্টৰী। আল্টিমেটলি মানুহৰ লাভ হয়। আজি আমাৰ ইয়াতো আমি লোকেল এৰিয়া প্লেনিঙৰ বিল পাছ কৰি থৈছোঁ, কিন্তু কৰাৰতো আমাৰ সাহস নাই। ডেভেলপমেণ্টৰ মডেল আছে, অমৰাৱতী মডেল, লেল পুলিং মডেল, গুৰগাঁও, নয়ডা, উৰিষ্যাত মই সদায় দেখোঁ, যিবাৰে যাওঁ নতুন এৰিয়া এটা ডেভেলপ হয়। মই সোধোঁ ড্ৰাইভাৰক যে কেনেকৈ হ'ল, বোলে চাহাব ইহা লোকেল এৰিয়া প্লেনিং কানুন আ গিয়া। ক'তোতো আন্দোলন নাই, ক'তোতো বিৰোধিতা নাই। আজি যদি আমাৰ দেশৰ, মই আমেৰিকা ইংলেণ্ডৰ কথা কোৱা নাই, আমাৰ দেশৰ মডেলবিলাক যদি আমি নাচাওঁ আৰু ৰাইজক যদি আমি পজিটিভ কথা নকওঁ, তেতিয়াহ'লে আমি ক'ৰ পৰা আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব পাৰিম, অধ্যক্ষ মহোদয়?